11 মে 1997 সন্মুখত এখন চেছবৰ্ড লৈ বহিছিল দুই প্ৰতিদ্বন্দ্বী গেৰী কাস্পাৰভ আৰু ডিপ ব্লু গেৰী কাস্পাৰভ আছিল সেই সময়ৰ দাবাৰ বিশ্ব চেম্পিয়ন আৰু বহুতৰ মতে তেওঁ আছিল বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দাবা খেলুৱৈ আনহাতে ডিপ ব্লু মানুহ নাছিল ডিপ ব্লু আছিল এটা মেচিন এটা কম্পিউটাৰ ইয়াক নিৰ্মাণ কৰিছিল IBM নামৰ বিখ্যাত কোম্পানীটোৱে ইয়াৰ এবছৰৰ পূৰ্বেও দুয়ো প্ৰতিদ্বন্দ্বী মুখামুখি হৈছিল আৰু সেইবাৰ ডিপ ব্লুক পৰাজিত কৰি গেৰী কাস্পাৰভে সমগ্ৰ মানৱ জাতিৰ সন্মান ৰক্ষা কৰিছিল কিন্তু এইবাৰ পৰিস্থিতি কিন্তু যথেষ্ট বেলেগ যোৱা এটা বছৰত ডিপ ব্লুৱে শিকিছিল নতুন মুভ নতুন কৌশল গতিকে এইবাৰৰ প্ৰতিদ্বন্দ্বিতা আছিল যথেষ্ট কঠিন যি কি নহওক প্ৰথমটো গেমত গেৰী কাস্পাৰভ জিকিল দ্বিতীয়টো গেমত জিকিল ডিপ ব্লু তাৰ পাছত একেলেঠাৰিয়ে তিনিটা গেম ড্ৰ হ'ল আৰু অৱশেষত আহিল অন্তিম আৰু নিৰ্ণায়ক গেমটো ক'বলৈ গ'লে দাবা খেলৰ ইতিহাসতে চাগে এই গেমটো আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ গেম কলাগুটিৰে গেৰী কাস্পাৰভে খেলিছিল কেৰুকান ডিফেন্স কিন্তু সপ্তমটো মুভত তেওঁ কৰি পেলালে এটা সৰু ভুল বুলি কোৱাটো উচিত নহ'ব তেওঁ খেলিলে এটা দুৰ্বল মুভ আৰু তাৰ পাছত তেওঁ প্ৰত্যাৱৰ্তন কৰাৰ সুবিধা নাপালে সকলোকে আচৰিত কৰি মাত্ৰ 20টা মুভৰ ভিতৰতে ডিপ ব্লুৱে ধৰাশাৰী কৰিলে গেৰী কাস্পাৰভক তাকে দেখি কোনোবা আনন্দিত হ'ল কোনোবা দুখী হ'ল কিন্তু হতাশ মনেৰে যেতিয়া গেৰী কাস্পাৰভ টেবুলৰ পৰা উঠি আহিল সকলোৱে বুজি পালে যে ইতিমধ্যে এক নতুন যুগৰ সূচনা হৈ গৈছে হ'ব পাৰে মানুহ আটাইতকৈ বুদ্ধিমান জীৱ কিন্তু আজিৰ পৰা মানুহে পালে এক নতুন প্ৰতিদ্বন্দ্বী যাক সৃষ্টি কৰি লৈছে মানুহে নিজেই সি হৈছে মেচিন কম্পিউটাৰ কৃত্ৰিম বুদ্ধিমত্তা ক'বলৈ থাকিয়ে গৈছিলে আজি হৈছে ৱৰ্ল্ড চেছ ডে বিশ্ব দাবা দিৱস দাবা এবিধ আকৰ্ষণীয় খেল পাৰিলে আপোনালোকেও খেলিব আৰু উঠি অহা প্ৰজন্মৰ আমাৰ ল'ৰা ছোৱালীবিলাককো পাৰিলে শিকাব